নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ নতুন এটা ব্লগলৈ আজি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো পাই কেনে পালে চাই শেষত জনাব বুলি আশা কৰিলোঁ। আজি মই দেখুৱাব লৈছোঁ মই অকণমান ব্যস্ততাৰ মাজত নিজৰ ভালপোৱাখিনি আৰু মই ঘৰৰ সকলো কাম কৰি শেষ হোৱাৰ পাছতে কাপোৰ চিলাওঁ, কাৰণ মই কাপোৰ চিলাই বহুত বেছিকৈ ভাল পাওঁ আৰু নিজৰ ভাল লগা কামটো কৰিবলৈ মনটো বহুত সুখী হৈ থাকে নহয় জানো। আৰু ময়ো যিমান ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াওঁ যাতে মই কাপোৰ চিলাব পাৰোঁ। আৰু ঘৰত অকণমানি মৰম লগা এটা কুকুৰ পোৱালি আছে আৰু মই সেই পোৱালিটোৰ লগতো বিজি থাকোঁ আৰু তাৰ মাজে মাজে মই কাপোৰ চিলাওঁ। এয়া দেখিছেনে মইনো কেনেকৈ কি চিলাওঁ, তাকে অকণমান আপোনালোকক দেখুৱাব বিচাৰিলোঁ। চাই কেনে পাই জনাব। আৰু সকলোৰে নিজৰ এটা হেবিট থাকে নহয় জানো, আৰু মোৰো এই চিলোৱা কামটো হেবিট বুলিয়ে ক'ব পাৰে। আৰু মই চিলাবলৈ পালেহে মোৰ মনটো বহুত ভাল লাগে আচলতে। যিমান বিজি থাকিলেও মই অকণমান হ'লেও চিলাওঁৱেই, সেইবাবে মই ভাবিলোঁ আজি আপোনালোককো দেখুৱাওঁ। এয়া চাওকচোন, এয়া অৰ্ডাৰৰ কাপোৰ আছিলে। মই সকলোখিনি দিয়া হৈ গ'ল, মই মাত্ৰ আপোনালোকক দেখুৱাবৰ বাবেহে ভিডিঅ'টো কৰি ৰাখিছিলোঁ। সকলোখিনি পেকিং কৰি ধুনীয়াকৈ মই অৰ্ডাৰখিনি দি দিলোঁ আৰু মই কেনেকুৱা কি চিলাইছোঁ তাকে অকণমান দেখুৱাইছোঁ আপোনালোকক। ইমান কামৰ মাজত ব্যস্ততাৰ মাজত যদি মই নিজৰ ভালপোৱাখিনি কৰিব পাৰোঁ তাতে বহুত সুখী নহয় জানো। সকলোৱে ভাল পায় আৰু মই চিলোৱাৰ বাহিৰেও মই ফুল ৰুই খুব ভাল পাওঁ। যিকোনো ফুলেই মই ৰুবলৈ পালে মোৰ বহুত ভাল লাগে আৰু কালেকশ্যন কৰি আনি থাকোঁ, সেয়াও এটা মোৰ কাম। আৰু ঘৰত থকা সকলোৱেতো এয়াই কাম কৰে নহয় জানো, পাকঘৰৰ কাম, নিজৰ ভাল লগা যি আছে বাছি ল'ব পাৰে। মোৰো এয়াই আছিলে আৰু এয়া অকণমানি ড্ৰেছ কেইটামান আছিলে, তাকো দেখুৱালোঁ চাওকচোন। আৰু মোৰ হাতেৰে কৰা এয়া দহি কেনেকুৱা লাগিছে বাৰু? যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।